খুব ধুনীয়া সুন্দৰ মুহূৰ্ততে আজি এই দেওবাৰে হেৰি নমস্কাৰ সকলোকে হাতৰ সম্ভাষণ জনাই মই সপোন পিয়াখি প্লাবিতা পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে পথাৰলৈ আহিছোঁ দেই পথাৰ আজি বহুত বছৰৰ পিছত আজি পথাৰলৈ আহিছোঁ আৰু ধেমাজিৰ পৰা আহি ওলালেহি আমাৰ বৌ আৰু ভাইটি বোৱাৰী মামু আৰু সকলোৱে আজি আমাৰ এই পথাৰলৈ আহিছোঁ পথাৰখন আমাৰ মই য'ত আছোঁ লখিমপুৰ একেবাৰে ওচৰতে বাৰু কিন্তু মোৰ সিহঁতি নাহিলে অহা নহয় সেইকাৰণে সিহঁতৰ লগতে আহিলোঁ ভাত পানী বনাই মেলি লৈ আহিছে সিহঁতি আৰু এতিয়া আমি পথাৰত বহি পথাৰৰ মজা ল'ম আৰু আপোনালোকক অকণমান দেখুৱাম আজি টেঙা খাম এতিয়া পথাৰত আৰু কি কৰিম আপোনালোকক দেখুৱাই থাকিম সোণোৱালী পথাৰ এয়া আজি ধান দাই আছে ধান কাটা এই চামে মাৰিলে আমাৰ পথাৰৰ সঁজুলিখিনি মই কিন্তু খাবলৈহে আহিছোঁ দেই এই টেঙা কাটিব লাগিব এতিয়া টেঙা চেঙা কাটি খাম ধেমাজিৰ পৰা বনাই আনিছে মই অকণমান ধান দাই আপোনালোকক দেখুৱাম দেই ৰ'ব ধেমাজিৰ দাৱনী আহি দেখিছোঁ না শেষে কৰি থৈ যাব আজি এতিয়া পথাৰ কাটিবি দিয়া মাজে মাজে সৰু সৰু আলি সৰু সৰু আলিত বহি কি চুৰে যাক বালি মাহি সৰু সৰু আলি সৰু সৰু আলি আৰু এতিয়া মই কাটিম আপোনালোকে চাব মই ভাবিছে নেকি যে মই ধান কাটিব নাজানো বহুত ধান কাটিব আপোনালোকে দেখুৱাই আছো এতিয়া কাচি ধৰিবা পুৰা কাটিব যাম দেই মই হৈছে পাৰিছা প্ৰথমবাৰ মই ধান কাটিছোঁ পাৰিছা সৰুতে এবাৰ কাটিছিলোঁ দেই মনত আছে আৰু তাৰপিছত এয়া আজি ছেকেণ্ড টাইম মই কাচি ধৰিছোঁ ভাল লাগিছে তুমি কাটি দেই ওখ যে কৰি যোৱা নাই সেইকাৰণে ভাল লাগিছে এয়া চাওক ইমান পুতুকে এটা মুঠি শেষেই হ'ব হ'ল মোৰ এটা শেষেই হ'ব এতিয়া আমাৰ আৰু দুগৰাকী দাৱনী আহি পাইছেহি আমাৰ এই কাচি চাচি বাদ দিয়া টেঙা কাটিব লাগে দেই আমাৰ এফালে দাৱনী আহি টেঙা খাবলৈ আহি উপস্থিত হৈছেহি দাৱনী আৰু দেই আজি আমাৰ ধান শেষ হৈ যাব নহয় জানুৱাৰীত আমাৰ ঘৰত খাম আকৌ দেই আমাৰ ইয়াত খাম আকৌ চৰাই মোৰ ঘৰত আজিলৈকে খোৱাই নাই নি আপুনি আহোমৰ ঘৰলৈ আহিলে চব খাব লাগিব এইটো ভিডিঅ' মোক বহুত ভাল লাগিব ভাল হ'বই লাগিব দেই ৰাইজ যেনে তেনে মোক মানে লাইক চাইক কৰি দিব আৰু দেই এইটো ভিডিঅ'ত প্লিজ লাইক চাইক কৰি দিব যেনে তেনে আৰু অকণমান বাঢ়িব লাগে আমাৰ টেঙাৰ পৰ্ব আৰম্ভ হ'ব এতিয়া কাটি শেষ হৈছে দেই টেঙা একদম খুৰীয়ে টেঙা কাটি আছে দুইজনী খুৰীয়া লাগিলে বাৰু আমি এনেই ওপৰতে আৰু জলকীয়াটো দি দিয়া তাৰপিছত নিমখখিনি ঢালি দিয়া টেঙাখিনি চাই টকালি পাৰি ৰৈ আছোঁ কেতিয়া হ'ব কেতিয়া খাম হয় নহয় খাম আৰু এতিয়া হৈছে এয়া চাওক পথাৰত কেনেকৈ টেঙাৰ ৰস খাইছে এডাল হেৰিয়ে খাই দিছে ন নৰা পেপা বৰ ধুনীয়া দেই আৰু এয়া আমাৰ ভাত এয়া আমি চিকেন আৰু দালি ভাত খাব লৈছোঁ সকলোৱে মিলি পথাৰৰ ভাত আজি আনকালে অলপ কমকৈ খাওঁ যদি আজি অলপ বেছিকৈ যাব দেই ভাত সকলোৱে একেলগে মিলি খাইছোঁ বহুত ভাল লাগিছে ধানে দায়াছিলো ধানে দায়াছিলো হাবিতে সোমালো জানৈ হাবিতে সোমালো জানৈ উঠতে বৰলে খালে কলতলে কলা দিলবি চাৰু কলৰ দিলবি চাৰু হাততে
পাচিখন লৈ অন্তৰে তোমাকে বিচাৰো তোমাক মই বিচাৰো হাততে খুব ধুনীয়াকৈ আজি আমাৰ দেওবাৰটো পাৰ হৈ গ'ল আৰু ধুনীয়া আড্ডাৰ মাজেৰে আমাৰ এয়া চাওক সকলো খাই বৈ আমি আজৰি হ'লোঁ আৰু এতিয়া মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ বেল একাউণ্টটো কিটিং কৰি দিব ন অঁ আৰু 1K হ'বলৈ বেছি নাই আপোনালোকে মুঠতে মোক মৰম সঁহাৰি সকলো দি যাব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোক ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই বাই